অ' মাই গড একেলগে ইমানখিনি পইচা পাপা সুধি যাওঁ পাপা মোবাইল কিনিবলৈ দিব নেকি গপ্প কিনিবলৈ বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ নিশ্চয় সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত বাৰু বৰ্তমান মোৰো ভালেই আৰু থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে আপোনালোকে ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'বলৈ আছে মানে ইমানবোৰ পইচা কি কৰিম আৰু কি নকৰিম আৰু ক'ত পালোঁ কেনেকৈ পালোঁ আপোনালোকক সকলো জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যোনে যোনে নতুনকৈ চাইছে গ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু সেয়াই শেষলৈকে চাই দিব আজি আৰু ৰাতিপুৱা গাটো ধুলোঁ বাৰু গাটো ধুবলগীয়া আৰু আগৰ কেইটা ভিডিঅ'ত আপোনালোকে লাষ্ট ইমান 5টা ভিডিঅ'ত ইমান মৰম দিছে আপোনালোকে সঁচাকৈ মৰমৰ অবিহনে একদম আগবাঢ়িছোঁ একেবাৰে কঠিন আৰু মৰম ইমানখিনি দি আছে আগলৈ দিব বুলি আশা কৰিলোঁ আৰু মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ মানে আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম চ' আজি ভিডিঅ'টো আগলৈকে চাই থাকিব বুলি আশা কৰিলোঁ তো চাই থাকিব দেই ৰাতিপুৱা হোৱাৰ লগে লগে সঁচাকৈ এখন ঘৰত গৃহিণীগৰাকীয়ে গম পায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিমানখিনি কাম হয় বাৰু যি কি নহওক মায়ে কিবা এটা কৰি আছে ৰাতিপুৱা এতিয়া মাক হেল্প কৰি দিওঁ মাজে মাজে সহায় কৰি দিওঁ এতিয়া ৰাতিপুৱা বনাবলৈ লৈছোঁ মই কিবা এটা চব্জি আৰু সেয়া ভাতটো খাব লাগিব ন ৰাতিপুৱা ত' বনাবলৈ টাইম পাইছোঁ মানে কি আনকলেও বনাওঁ মাজে মাজে প্ৰায় বনাই দিওঁ এহেঁতি ৰাতিপুৱা টিউশ্যন নাহিলে এহেঁতি সৰুকেইটা পিছবেলা আহিব ডাঙৰকেইটা অলৰেডি শেষেই হ'ল পৰীক্ষা হৈ আছে ত' কি কিনো যোগাৰ কৰিছোঁ আপোনালোকে চাওকচোন আৰু সঁচাকৈ মা দেউতা সঁচাকৈ কিমান কষ্টৰে ডাঙৰ দীঘল কৰে সেইখিনি কষ্ট মূল্য বুজি পাব লাগিব মানে মাজে মাজে সহায় কৰি দিয়েতো নিজৰে কৰ্তব্য অকল মায়ে কিবা এটা বনাই দিব আমি খাম এনেকুৱা ধৰণৰ নহয় বাৰু যি কি নহওক আৰু ভিডিঅ'টো শেষলৈকে চাই দিব আপোনালোকে থাম্বনেইল টাইটেল মই কৈছিলোঁ ন প্ৰথমতে কি বস্তু কি কথা সেইখিনি শেষত জনাই আছোঁ আৰু কি কিনো যোগাৰ কৰিছোঁ আপোনালোকে চাওকচোন এনেই চব্জি অকণ বনাম এফালে বুট লৈছোঁ এফালে বিন এফালে আলু কাটি লৈছোঁ আৰু তিতা কেৰেলাটো এনেকৈ তিতাহে খাম আজি ৰাতিপুৱা তিয়াই থৈছোঁ যাতে তিতাটো অলপ বুজি যায় আৰু এইফালে তেল দিলোঁৱে মই ধুনীয়াকৈ পিঁয়াজ দি দিছোঁ এইফালে পিঁয়াজো দি দিলোঁ এতিয়া এইখিনি দি দিম গোটেইখিনি মিক্স কৰি মানে গোটেইখিনি ভাজি লওঁ আপোনালোকে একেবাৰে ভাত খাই মেলি লগ পাই আছোঁ আৰু এইখিনি যেন কৈছিলোঁ তিতা কেৰেলাখিনি আপোনালোকে পানী তেনেকৈ আধা ঘণ্টামান তিয়াই থ'ব যেতিয়া তিতাটো গুচি যায় ত' সেয়াই ভাত খাই পিনি আপোনালোকৰ একেবাৰে ভাত পানী খালোঁ ভাত পানী খাই উঠি দোকানলৈ যাবলৈ অহাৰ আগত আপোনালোকক দৃশ্য এটা দেখাই দিওঁ চাই লওঁ আপোনালোকেও চাই লওক এইফালে ৰ'ব বেক কেমেৰা কৰি দেখাই এইখন বগীবিল ব্ৰিজখন লাহে 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 এইয়া আমাৰ প্লাটনৰ পৰা কালি পাই গ'লি টাউনৰ পৰা আহি মানে শিৱসাগৰৰ পৰা মাছ ধৰিছে আজি কেইটাত ফিচাৰী পায় নে কেইটা উঠিছে মাছ পানী কালাৰ কেনেকুৱা হৈছে যেনে নীলা হৈ গৈছে কিমান মাছ পায় কি পায় আপোনালোকক দেখাই এজনে কি লাখতি লৈ আছে তোৰ পৰা শিৱৰাতিৰ পৰা কি আনিলে তোলে চ' ইমানেই মাছ ওলাইছে মানে ইমানেই মাছ ওলাইছে খেয়ালে কামত দিয়া নাই পুৰা আঁঠুৱা লবলগীয়া হৈছে আপোনালোকক দেখাইছোঁ মাছ কিমান ওলাইছে বা টিংটো লৈ থাকোঁ বাহু কেইটা পালে চাওঁ এইফালে দেখা যাওক এইখিনি বাহু এয়া বাহু দেখিছে না বাহু এইখিনি বাহু সেয়াই বাহু আৰু লওক ফটাফটছে দোকানৰ পৰা আহিলোঁগৈ তাৰপৰা আপোনালোকক আহি লগ পাই আছোঁহি চ' দোকানৰ পৰা আহিলোঁ মানে এইবাৰ গৰমটোৱে কিন্তু ভালকৈ এচাত ভালকৈ দিব মানে গম পাইছোঁ চকু মানে ৰ'দত যোৱা নাই কিবা লাগি গৈছে আৰু আজি ৰাতিপুৱাৰ পৰা লেনদেনেই হৈ আছে দোকানত লেনদেন এয়া লেনদেন মানে এয়া 40,000 আছে কাক দিম কি কৰিম আপোনালোকে চাই থাকক ভিডিঅ' চ' ইয়াতে অলপ সৰু সুৰা আগতে অলপমান বহি আছোঁ মানে এতিয়া বাজিছে 11:30 সিহঁতি টিউশ্যনলৈ 2টামান বজাতে আহিব ত' একেবাৰে টিউশ্যন লৈ মেলি লগ পাই আছোঁ আপোনালোকক দেই টিউশ্যন কৰি উঠিলোঁ এতিয়া প্ৰায় 4:30 মান হৈছে আৰু ব'লক পইচাটো হিচাপ কৰিব লাগিব নহয় ক'ত কি কেনেকৈ আৰু ল'ম নে নল'ম চাই থাকক আপোনালোকে চ' আপোনালোকক কৈছিলোঁ যেন আজি মোৰ পুৰা ভিডিঅ'টো আপুনি পইচা একেলগে ইমানখিনি পইচা গোপ্ৰ কিনিম নে মোবাইলে কিনিম নে একদম মোবাইল কিনা আছিলে বাৰ্থডে কিন্তু তাৰ আগতে পুৰা পইচা পাই গ'লোঁ কিন্তু এইখিনি পইচা মোৰ কাৰণে নহয় পাপাই আনিছে এটা বিশেষ কাৰণত ঘৰৰ কিবা কিবি কাম কৰিবলৈ বহুত বেয়া হ'ল একদম ভাগ্য বহুত বেয়া জানো ল'ব পাৰোঁ নে নহয় গোপ্ৰ কি হয় ত' পাপাক সুধি চাওঁ দিয়ে নে নিদিয়ে কি কামলৈ চাই থাকক মাই গড একেলগে ইমানখিনি পইচা পাপা সুধি যাওঁ পাপা মোবাইল কিনিবলৈ দিব নেকি গোপ্ৰ কিনিবলৈ নাই বিশেষ কাম আছে ঘৰৰ কাম লগাব লাগে এতিয়া বৰ্তমান মোবাইলটো কিনিব নালাগে কেঞ্চেল হৈ গ'ল ঘৰৰ কামত লগাব লাগে আজি নহ'ব এতিয়া কিনা কেতিয়া কিনা হ'ব এতিয়া কিনা নহ'ব মোবাইল চ' ভিতৰত গৈছিলোঁ সেইকাৰণে ক্লিপকেইটা আপোনালোকে আন্ধাৰ দেখিলে গম পালে নহয় পইচাটো এটা বিশেষ কাৰণত অনা হৈছে মানে ঘৰ অলপমান ঠিক ঠাক কৰিবলগীয়া হৈছে সেইটো কামত কৰিব লাগিব পইচা এতিয়া মোবাইল চোবাইল আৰু গোপচ কৰিব অনা নহয় চ' সেয়া আজি ভিডিঅ'টো ইমান আছিলে যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যোনে যোনে নতুনকৈ চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব কাইলৈ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে দিলেন দাদা বাই বাই